हेलो फ्रेंड्स आपनालोকৰ खबर केने ভালনে বাৰু মই ভালে বুলি ভাবিছো বাৰু খবৰ মোৰো আজি ভালে বাও এয়া মই গাহৰি মাংস আনিছে হেতু কানে গাহৰি কিদৰে বনাই সকলোৱে বিধে বিধে বনাই বাৰু মইও আজি গাহৰি মাংস আৰু এয়া পানীলাওৱে বনাম আপোনালোকক দেখাম আপোনালোকে চাই থাকিব মানে গাহৰি মাংসৰ গাজেও খায় গাজটো গম পাইছে বাহৰ গাজবা বনাটো গাজ বুলি কয় আৰু গাহৰি মাংস কুমৰা হেতিও খায় গাহৰি মাংস লাই হাতেও খায় লাই হাতেও বহুত ভাল লাগে বুলি কয় সকলোৱে সকলো নিয়মত বিধে বিধে বনাই খায় বাৰু যে কি নহক আজি মই গাহৰি মাংস আৰু পানীলাও বনাম আপোনালোকে চাই থাকক মই কিদৰে বনাও আৰু আপোনালোকেও যদি ভাল লাগে ৰেচিপিটো চাই তেতিয়া হলে আপোনালোকেও মোৰ দৰে বনাই খাব তেতিয়া হলে আহকচোন মই গাহৰি মাংস আৰু পানীলাও বনাও এয়া মই পিয়াজখিনি ভাজি লৈছো পিয়াজখিনি ৰঙা হলে মই এয়া পিছি থোৱা মছলা আদা ৰসুনখিনি সকলো ইয়াত মই দি দিম এয়া মই দি দিম এইখিনি যেতিয়ালৈকে টকটকে নহয় তেতিয়ালৈকে এইখিনি লৰাই থাকিব লাগিব কালাৰটো ধুনীয়া উঠে এয়া দেখিছে নহয় ইমান ধুনীয়া হৈছে এতিয়া আমি ইয়াত মাংসখিনি দি দিম মই এয়া মাংস এবাটি লৈছো এই বাটিটোৱে মই কেৰাহীটো সৰু দেখিয়ে মাংসখিনিও এবাটি লৈছো এতিয়া এই মছলাখিনি মাংসখিনি থুমাবলে মাংসখিনি খুব ধুনীয়াকে একদম হানি ধুনীয়াকে মছলাখিনি হোৱাৰ কাৰণে এনেকে ভালদৰে লৰাই ল'ব এতিয়া মই ইয়াত নিজৰ সোৱাদৰ অনুসৰি কালাৰ কৰিবলৈ হালধি আৰু নিমখ নিজৰ সোৱাদ অনুসৰি দি ল'ব আপোনালোকেও কিছুমানে সৰকে খায় অলপ সৰকে দি ল'ব আৰু মই ইয়াত জোখতে দিছোঁ এতিয়া ভালকে মাংসখিনি লৰাই দিব লাগি নধৰাকৈ লৰাই থাকিব জুইটো কম কৰিব আপোনালোকে গেছত বনাব পিছে মই জুইত বনাইছোঁ কাৰণ মই দেখুৱাবলৈ মোৰ গেছটো শেষ হৈ আছে এতিয়া মই এয়া লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটিছোঁ পানীলাও আৰু কেইটুকুৰামান আলু এতিয়া আমি এইখিনি ভালদৰে লৰাই লওঁ মানে গাহৰি মাংস পানীলাও দি খাই ভাল লাগে বহুতে বিধে বিধে দিয়ে পানীলাও দিয়ে কোমোৰা দিয়ে ধৰক গাজ দি বনাই খায় মই এতিয়া এনেদৰে লৰাই লৈ অলপ দেৰি ৰখিবলৈ দিব এতিয়া মই ইয়াত পানী অলপ দি দিছোঁ লাগি লাগি ধৰা নিচিনা হৈছে সেইবাবে পানী অলপ অলপ দি দিছোঁ লাহে লাহে দিব একেবাৰতে সৰহকৈ নিদিব এয়া উতলি গ'ল দেখিছে নহয় এয়া দেখিছে নহয় মোৰ পানীলাওখিনি একদম ধুনীয়াকৈ গলি গৈছে দেখিছে কিমান ধুনীয়া কালাৰ আহিছে আপোনালোকেও এইদৰে মোৰ দৰে বনাব এয়া চব মোৰ গাহৰি মাংস হৈ গ'ল গাহৰি মাংস আৰু পানীলাও মোৰ গাহৰি মাংস পানীলাও বনোৱা যদি নিয়মটো চাই আপোনালোকে ভাল পালে মোৰ দৰে বনাই খাব বুলি আশা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব মোৰ গাহৰি মাংস দেখি মই বেছি দেৰি থাকিবই নোৱাৰোঁ সেইকাৰণে এয়া মই আমাৰ সকলোৱে ভাত খাবলৈ মই গাহৰি মাংস বিলালোৱে এয়া মই গাহৰি মাংস এতিয়া খাম আপোনালোকেও বনাই মোৰ দৰে খাওক এতিয়া ময়ো গাহৰি মাংস ভাতে খাই লওঁ তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই